हेलो वेलकम बैक टू माय यूट्यूब चैनल 2 मिनिटতে হৈ যোৱা মেগী বনালো কিন্তু 2 মিনিটতে তো নহয় হলো খালো আৰু ইফালে চাওকচোন কি ধুনিয়া হেউজিয়া গছগছনি আছে নিমপাত আছে নৰসিংহ পাত আছে তামোলৰ গছ আছে তাৰপিছত কঁঠালৰ গছ আছে তাৰপিছত দুপৰীয়া একো খোৱা নাছিলোঁ কাৰণে গধূলি অকণমান লোকেল মাংসকে লৈ আহিলোঁ তাৰপিছত ধুই পখালি কেনে নিমখ হালধি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি তাৰপিছত মিৰ্চি পাউডাৰ লৈ কেনে মেৰিনেট কৰি কেনে থৈ দিলোঁ মেৰিনেট কৰি থোৱাৰ পাছত তেল গৰম হ'ব দিলোঁ কেৰাহীত তেল গৰম হ'ব দিয়াৰ পাছত অকণমান কালাৰৰ কাৰণে অকণমান চেনি দি দিলোঁ তাৰপিছত চেনি দিয়াৰ পাছত আলু দিলোঁ পিঁয়াজ দিলোঁ তাৰপিছত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ মাংসখিনি দি দিলোঁ তাৰপিছত ভাজিলোঁ তাৰপিছত যি মছলা লাগে আদা নহৰু লং ইলাচি জালুক দালচেনি তাৰপিছত সব মিক্স কৰি কেনে পিচি ল'লোঁ পিচি লোৱাৰ পাছত এয়াই দি দিলোঁ তাৰপিছত এইখিনি আকৌ গোটেইখিনি একদম মিক্স কৰি ল'লোঁ মিক্স কৰাৰ পাছত অকণমান পানী ঢালিলোঁ পানী ঢলাৰ পাছত অকণমান হোৱাৰ আগে কচুৰি মেথি অলপ দি দিলোঁ টেষ্টটোৰ কাৰণে তাৰপিছত এয়া মোৰ ফাইনেল প্লেট আজিলৈ এইখিনিয়ে বাই বাই কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন।